সাৱধান আই লাভ ইউ বুলি ক'লেই চৰকাৰে দিব কঠোৰ শাস্তি এই শাস্তি এলা পেচা নহয় মৃত্যুদণ্ডৰ দৰে শাস্তি বিহা হ'ব প্ৰেমিক প্ৰেমিকাক মই তোমাক ভাল পাওঁ অৰ্থাৎ আই লাভ ইউ বুলি ক'লেই প্ৰেমিক প্ৰেমিকাক শাস্তি বিহা হ'ব এই শাস্তি এলা পেচা নহয় মৃত্যুদণ্ডৰ দৰে শাস্তি বিহা হ'ব প্ৰেমিক প্ৰেমিকাক শুনি আচৰিত যেন লাগিলেও এই কথাই সঁচা স্বয়ং ৰাষ্ট্ৰপ্ৰধানে এই বিষয়ক লৈ কৰিলে এনে ভয়ংকৰ ঘটনা মই তোমাক ভাল পাওঁ অৰ্থাৎ আই লাভ ইউ বুলি ক'লেই প্ৰেমিক নাইবা প্ৰেমিকাক শাস্তি বিহা হ'ব এই শাস্তি এলা পেচা নহয় মৃত্যুদণ্ডৰ দৰে শাস্তি বিহা হ'ব প্ৰেমিক প্ৰেমিকাক শুনিত আচৰিত যেন লাগিলেও এই কথা মিছা নহয় স্বয়ং ৰাষ্ট্ৰপ্ৰধানে এইদৰে এই বিষয়ক লৈ কৰিলে এনে ভয়ংকৰ ঘোষণা দেশখনৰ নাম ক'লে হয়তো আপুনি বিশ্বাস কৰিব কাৰণ এই দেশখনত এনে ঘোষণা কৰাটো কোনো আচৰিত কথা নহয় দেশখনৰ নাম হৈছে উত্তৰ কোৰিয়া শেহতীয়াকৈ চীনৰ সংবাদপত্ৰ সাউথ চাইনা মৰ্নিং পোষ্টত প্ৰকাশ পাইছে উত্তৰ কোৰিয়াৰ এই ভয়ংকৰ সিদ্ধান্তৰ কথা সংবাদপত্ৰখনত প্ৰকাশিত খবৰ অনুসৰি আই লাভ ইউ বুলি ক'লে বিশেষ আইনৰ অধীনত এগৰাকী প্ৰেমিক প্ৰেমিকাক যাৱজ্জীৱন জেলত বন্দী কৰি থোৱাৰ লগতে মৃত্যুদণ্ডৰ দৰে ভয়ংকৰ শাস্তি বিহা হ'ব কিম জং ইউৱে শাসন কৰা এই দেশখনত এনেধৰণৰ সিদ্ধান্তক লৈ বিশ্ববাসী বিশেষ আচৰিত হোৱা নাই কিয়নো একচ্ছত্ৰী শাসক কিম জঙে মনত যি আহে তাকেই দেশৰ শাসনত ব্যৱহাৰ কৰে আচৰিত হ'বলগীয়া কথাটো হ'ল যে কিম জঙৰ এই সিদ্ধান্তক দেশখনৰ একাংশ বুদ্ধিজীৱীয়েও পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ লগতে দেশৰ হিতৰ বাবে শাসকে এনে সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছে